হেল্ল' বন্ধুসকল, মই ৰাহুল আৰবি ব্লগ নম্বৰ 1 আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা নতুন ব্লগ ভিডিঅ' বনাবলৈ গৈ আছোঁ। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি নামঘৰত শেষ নাম লোৱা আছে, সেইবাবে বলক এটা ভিডিঅ' বনাবলৈ যাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বলক আমি এতিয়া নামঘৰলৈ যোৱা আৰম্ভ কৰিছোঁ। এখন চাওক জিঞ্জিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। এয়া চাওক ৰিজাল্ট হৈছে জিঞ্জিয়া মহাবীৰ হাইস্কুলৰ। বলক এতিয়া নামঘৰলৈ যাওঁ। এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ মই আৰু এবাৰ জিঞ্জিয়া মহাবীৰ স্কুলৰ। এয়া চাওক বিদ্যালয়খন কিমান সুন্দৰ দেখাইছে। দৃশ্য চাওক বন্ধুসকল। এয়া আমি এতিয়া নামঘৰৰ বাটচ'ৰা পালোহি আৰু নামঘৰটো কেনেকুৱা লাগিছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। নামঘৰটো এয়া নতুনকৈ বনাইছে, টিং চিং নতুনকৈ লগাইছে আৰু চাওক আমাৰ নামঘৰটো। চাই থাকক। ভিডিঅ' কৰিছে নি? মোৰো কৰি দিবা। লগটো খুলি দিয়ক। সিটো চাইডৰ পৰা কৰালোঁ, তেতিয়া বেছিকৈ ভালকৈ উঠিব।